প্ৰণৱ শিক্ষাৰ্থীসকল, তোমালোকে কোৱাচোন, যেতিয়া আমি পৰিৱেশ বুলি কওঁ তেতিয়া আমাৰ মনলৈ বাৰু কি আহে? গছ-গছনি, ঘৰ-দুৱাৰ, খেতি-পথাৰ, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিবোৰ আহে, নহয়নে? মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণী অৰ্থাৎ আমাৰ জীৱ-জগতখন আগুৰি যি প্ৰকৃতি আছে সেয়ে হৈছে পৰিৱেশ। এতিয়া এই ছবিকেইখনলৈ চোৱাচোন। ক'ৰবাত জাবৰৰ দম, নদীখন লেতেৰা হৈ আছে, উদ্যোগসমূহৰ পৰা ধোঁৱা ওলাই আছে, নহয়নে? গোটেই পৰিৱেশটোৱে কিবা লেতেৰা হৈ থকা নাইনে? মানে প্ৰদূষিত হৈ গৈছে, নহয়নে? এই যে পৰিৱেশটো লেতেৰা বা প্ৰদূষিত হৈছে, এইবোৰ কেনেকৈ হৈছে আজি আমি সেই বিষয়ে অলপ আলোচনা কৰিম দেই। এতিয়া তোমালোকে আমি আৰু আমাৰ পৰিৱেশ কিতাপখনৰ পাঠ নং 10 পৰিৱেশ প্ৰদূষণ পাঠটি উলিয়াই লোৱা। আমি জানো যে বায়ু, পানী, মাটি আৰু জীৱ-জগতখনৰ দ্বাৰা আমাৰ পৰিৱেশ গঠিত হৈছে। বায়ু, পানী, মাটি যদি নাথাকে আমি জীয়াই থাকিমনে? নাথাকো, নহয় জানো? আমাৰ শৰীৰটো গঠন হ'বৰ বাবে যেনেকৈ হাড়, মাংসপেশী, তেজ আদিৰ প্ৰয়োজন হয়, তেনেদৰে বায়ু, পানী, মাটি গঠন হ'বলৈও নিৰ্দিষ্ট কিছুমান উপাদানৰ প্ৰয়োজন হয়। যেতিয়ালৈকে এই উপাদানবোৰ বায়ু, পানী, মাটি আদিবোৰত সঠিক পৰিমাণে থাকে, তেতিয়ালৈকে এইবোৰ দূষিত নহয়। অৰ্থাৎ এই মাটি, পানী, বায়ুবোৰত যেতিয়ালৈকে কোনো অলাগতিয়াল পদাৰ্থ আহি নোসোমায় বা উপাদানবোৰৰ পৰিমাণ কম বেছি নহয়, তেতিয়ালৈকে আমাৰ পৰিৱেশটো দূষিত নহয়। আৰু যেতিয়া এই উপাদানবোৰৰ পৰিমাণ কম বেছি হয় বা কোনো অলাগতিয়াল পদাৰ্থ আহি সোমায়, তেতিয়া আমাৰ পৰিৱেশটো দূষিত হৈ পৰে। অৰ্থাৎ পৰিৱেশটো প্ৰদূষিত হোৱা বুলি কোৱা হয়। যিবোৰ অলাগতিয়াল বস্তুৰ বাবে পৰিৱেশ প্ৰদূষিত হয়, সেই বস্তুবোৰকে প্ৰদূষক বুলি কোৱা হয়। মাটি প্ৰদূষণ। মাটি বুলিলেনো কি বুজা? মাটি বুলি ক'লে আমি পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে, তাকে আমি মাটি বুলি কওঁ। তোমালোকে জানানে মাটি তিনিবিধ কণাৰে গঠিত: বালি, পলস আৰু বোকা। মাটিত প্ৰধানকৈ 4টা উপাদান থাকে: খনিজ পদাৰ্থ, জৈৱিক পদাৰ্থ, পানী আৰু বায়ু। মাটি প্ৰদূষণনো কেনেকৈ হয়? মাটিত কিছুমান নাথাকিবলগীয়া ৰসায়ন বা পদাৰ্থৰ উপস্থিতিয়ে নাইবা কিছুমান পদাৰ্থ থাকিবলগীয়া পৰিমাণতকৈ যেতিয়া অধিক পৰিমাণত থাকে আৰু যদি তাত থকা জীৱসমূহলৈ বিপদ মাতি আনে, তেতিয়া মাটিখিনিক প্ৰদূষিত হোৱা বুলি কোৱা হয়। মাটিৰ এই অৱস্থাটোকে মাটি প্ৰদূষণ বা ভূমি প্ৰদূষণ বোলা হয়। তোমালোকে জানানে মাটি প্ৰদূষণ 2 ধৰণে হ'ব পাৰে: ইচ্ছাকৃতভাৱে আৰু অনিচ্ছাকৃতভাৱে। ইচ্ছাকৃতভাৱে মানে কি জানানে? যেতিয়া কিছুমান কাম আমি নিজে জানি বুজি কৰোঁ, যেনে খেতিত অধিক পৰিমাণত ৰাসায়নিক সাৰৰ প্ৰয়োগ, য'তে ত'তে আৱৰ্জনা পেলোৱা, প্লাষ্টিকৰ বস্তু য'তে ত'তে পেলোৱা। আমি জানো যে এইবোৰ কাম বেয়া আৰু এইবোৰে প্ৰদূষণৰ সৃষ্টি কৰে, কিন্তু তথাপিও আমি এই কামবোৰ কৰোঁ, অৰ্থাৎ আমি মাটি প্ৰদূষিত কৰোঁ। আৰু যদি এই কামবোৰ আমি নকৰোঁ, তেতিয়াহ'লে আমি বহু পৰিমাণে মাটি প্ৰদূষণ ৰোধ কৰিব পাৰিম। আৰু কেতিয়াবা এই কামবোৰ নকৰিলেও মাটি প্ৰদূষিত হ'ব পাৰে, অৰ্থাৎ অনিচ্ছাকৃতভাৱে বা প্ৰাকৃতিকভাৱে। উদাহৰণস্বৰূপে আগ্নেয়গিৰি বিস্ফোৰণ, বানপানী আদিৰ ফলতো মাটি প্ৰদূষিত হ'ব পাৰে। মাটি প্ৰদূষণ কিদৰে ৰোধ কৰিব পাৰি সেই বিষয়ে জানো আহা। মাটি প্ৰদূষণ ৰোধ কৰিবলৈ হ'লে আমি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে পচন সাৰ, কেঁচু সাৰ আদি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগিব। ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি ধোঁৱা, চিত্ৰনলা, নিমপাত আদি প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ কৰিও আমি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰিম। উদ্যোগসমূহৰ পৰা ওলোৱা আৱৰ্জনাবোৰ পেলাই দিয়াৰ আগতে সেইবোৰৰ পৰা বিষাক্ত দ্ৰব্যবোৰ আঁতৰ কৰিও আমি মাটি প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম। জৈৱিক আৱৰ্জনাসমূহ য'তে ত'তে পেলাব নালাগে। এইবোৰৰ পৰা জৈৱ গেছ প্ৰস্তুত কৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ ফলতো মাটি প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ'লেও কমি যাব। পানী প্ৰদূষণ কেনেদৰে হয় আৰু ইয়াক কেনেদৰে ৰোধ কৰিব পাৰি সেই বিষয়ে অলপ আলোচনা কৰিম দেই। তোমালোকে জানানে পানী আমাৰ অমূল্য প্ৰাকৃতিক সম্পদ? বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানী অবিহনে আমি জীয়াই থাকিব পাৰিমনে? নোৱাৰো, নহয় জানো? আমি কোনো জীৱই জীয়াই থাকিব নোৱাৰো পানী অবিহনে। পৃথিৱীৰ উপৰিভাগৰ 100 ভাগৰ 97 ভাগেই হৈছে সাগৰ মহাসাগৰৰ পানী, আৰু বাকী এভাগ হৈছে নৈ, জান, জুৰি, বিল আৰু ভূগৰ্ভ পানী, আৰু দুভাগ বৰফ হৈ থাকে। আৰু এই যে এভাগ পানী, সেই ভাগ পানীয়ে আমাৰ ব্যৱহাৰৰ যোগ্য, অৰ্থাৎ আমি আমাৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ।
এতিয়া পানী প্ৰদূষণনো কি? যেতিয়া কোনো প্ৰাকৃতিক কাৰণত নাইবা মানুহৰ কাৰ্যকলাপৰ ফলত জৈৱ, অজৈৱ নাইবা জৈৱিক কাৰকবোৰৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হৈ মানুহৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে, তেতিয়া তেনে পানীক দূষিত পানী আৰু যি পদ্ধতিত পানী দূষিত হয় তাক পানী প্ৰদূষণ বোলা হয়। পানী কিদৰে প্ৰদূষিত হয় জানো আহা। জান, জুৰি, নদ, নদী, পুখুৰী আদিৰ পানীত জাবৰ পেলালে, কাপোৰ ধুলে, বাচন ধুলে, জীৱ-জন্তু গা ধুৱালে, উদ্যোগসমূহৰ পৰা ওলোৱা আৱৰ্জনা পেলালে, খেতি-বাতিত অধিক পৰিমাণত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি ব্যৱহাৰ কৰাৰ ফলত পানী প্ৰদূষিত হয়। কি কি ব্যৱস্থা গ্ৰহণ কৰিলে পানী প্ৰদূষণ ৰোধ কৰিব পাৰি সেই বিষয়ে জানো আহা। উদ্যোগসমূহৰ পৰা ওলোৱা আৱৰ্জনাবোৰৰ পৰা ৰাসায়নিক দ্ৰব্যবোৰ আঁতৰ কৰি পানী প্ৰদূষণ আমি কিছু পৰিমাণে ৰোধ কৰিব পাৰোঁ। নৈ, নিজৰা, পুখুৰী আদিৰ পানীত গা ধোৱা, কাপোৰ ধোৱা, শৌচ-প্ৰস্ৰাৱ কৰা আদি কাৰ্যৰ পৰা আমি বিৰত থাকিব লাগে। এনেবোৰ কাৰ্য ৰাজহুৱাভাৱে বৰ্জন কৰি পানী প্ৰদূষণ বহু পৰিমাণে ৰোধ কৰিব পাৰি। আধুনিক কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰি আমি পানী প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পাৰোঁ। বায়ু প্ৰদূষণ। বায়ু পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। তোমালোকে জানানে বায়ু অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে? উদ্ভিদ আৰু প্ৰাণী সকলোকে উশাহ নিশাহ ল'বলৈ বায়ুৰ প্ৰয়োজন হয়। বায়ুমণ্ডলত যদি মানৱ শৰীৰৰ বা আন জীৱকুলত প্ৰভাৱ পেলাব পৰা ক্ষতিকাৰী পদাৰ্থৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পায়, তেনে পৰিস্থিতিত বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয়। উদাহৰণস্বৰূপে প্ৰদূষণকাৰী সৃষ্টিকাৰী গেছবোৰৰ ভিতৰত প্ৰধান হৈছে কাৰ্বন মনক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড ইত্যাদি। প্ৰদূষক গেছবোৰ সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা, ইন্ধনৰ দহন আৰু যাতায়াতৰ বাবে ব্যৱহৃত গাড়ীবোৰৰ পৰা ওলাই আৰু বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষণ কেনেকৈ হয় জানো আহা। কয়লা, খৰি আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায় আৰু এই গেছ প্ৰাণীৰ বাবে অনুপযোগী। বায়ুমণ্ডলত যেতিয়া এই গেছ বেছি হয় তেতিয়া প্ৰাণীৰ ক্ষতি সাধন হয়। নগৰ চহৰৰ আৱৰ্জনা, মল-মূত্ৰ, মৃত জীৱ আদি য'তে ত'তে পেলোৱাৰ ফলত এইবোৰ গেলি পচি বায়ু প্ৰদূষিত কৰে। উদ্যোগৰ পৰা ওলোৱা বিষাক্ত গেছ আৰু গাড়ী মটৰ চলালে এইবোৰৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে। বনজুইৰ ফলত সৃষ্টি হোৱা বায়ু প্ৰদূষণে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। বায়ু প্ৰদূষণ আমি কিদৰে ৰোধ কৰিব পাৰোঁ জানো আহা। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ হ'লে আমি যান-বাহনৰ ব্যৱহাৰ কম কৰা উচিত। যান-বাহনৰ পৰা ওলোৱা ধোঁৱাৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে যান-বাহনত প্ৰদূষক নিয়ন্ত্ৰক ফিল্টাৰ লগাব লাগে। উদ্যোগৰ পৰা বাহিৰ হোৱা ধোঁৱাত কাৰ্বন ডাই অক্সাইডকে ধৰি বিভিন্ন ধৰণৰ বিষাক্ত গেছ থাকে। সেয়েহে উদ্যোগৰ পৰা ওলোৱা ধোঁৱাৰ চিমনীবোৰ বহু ওখকৈ সাজিও বায়ু প্ৰদূষণ কমাব পাৰি। উদ্যোগৰ ওচৰে পাজৰে যথেষ্ট পৰিমাণৰ বৃক্ষ ৰোপণ কৰিব লাগে। উদ্ভিদে উদ্যোগৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ হ্ৰাস কৰি বায়ু নিৰ্মল কৰে। কয়লা, পেট্ৰল, ডিজেল, কেৰাচিন আদিৰ পৰিৱৰ্তে সৌৰ শক্তি, গোবৰ গেছ আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৱৰ্জনা পেলোৱা ডাষ্টবিন, টিন আদি ঢাকি ৰাখিব লাগে আৰু সঘনাই চাফা কৰি ৰাখিব লাগে। কিছুমান বস্তু ব্যৱহাৰ কৰাৰ পিছত গোটা আৱৰ্জনাৰ সৃষ্টি হয়, যেনে ভগা যন্ত্ৰপাতি, পলিথিনৰ বেগ, প্লাষ্টিকৰ ভগা চিঙা বস্তু ইত্যাদি। কিয়নো এইবোৰ মাটিৰ লগত কেতিয়াও মিহলি হৈ নাযায় আৰু এইবোৰ জ্বলালে বায়ু প্ৰদূষিত হয়। সেইবাবে এইবোৰৰ পুনৰাৱৰ্তন বা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিও বায়ু প্ৰদূষণ আমি কিছু পৰিমাণে ৰোধ কৰিব পাৰোঁ। প্ৰদূষিত পৰিৱেশ মানুহ, উদ্ভিদ আৰু প্ৰাণী সকলোৰে বাবে অনুপযোগী হৈ পৰে। সেয়েহে পৰিৱেশ যাতে প্ৰদূষিত হ'ব নোৱাৰে সেই বিষয়ে আমি সকলোৱে সচেতন হোৱা উচিত।